এনেছো আমি ক'ত গৈ আছো আজি হ্যাপি ইন্ডিপেন্ডেন্স ডে উই লাভ ইন্ডিয়া আমি আজি উই লাভ ইন্ডিয়া আমি আজি কি কৰিবলৈ গৈ আছো এনেছো ফ্ল্যাগ হোস্টিং চাবলৈ গৈ আছো ন ঠিক আছে আই লাভ ইন্ডিয়া কৈ দিয়া I love India. ঈশান I love India. Okay. Happy Independence Day. India. Flag hosting sabale. Keep practice. Flag hosting হ'বলে বহুত সময় আছে আমি খাবলৈ আহিছো Sangya. Flag hosting কাৰণে বহুত টাইম আছে আমি কি কৰো এতিয়া যাবানে চাবা না যাও হা সাম যাও সাম না যাও সাম কোন যাব লাগিব চৌকি ডিঙি ফিল যাবা ঠিক আছে না না যাও আমি দেখিলা দেখোন হৈ যাব আমি দেখিলা ন হ'ব বহুত ৱেইট কৰিব লাগিব ডাঙৰ হলে তোমালোক আহিবা হ'ব কেছেনে ডাঙৰ হলে আহিবা এতিয়া আমি তেন্তে ঘৰলৈ যাওঁ ওকে দে এই পাছফালে দেখিছে গোটেই পুলিচ আমি সিফালে যাব লাগিছিলে ৰাইটত আমি আহি গ'লো চিধা চিধি এতিয়া আমি গৈ আছো ৰাখি সেলিব্ৰেট কৰিবলৈ কাৰণে মাইনাহঁতৰ বায়েকৰ ঘৰত গৈ আছো সিহঁতৰ অৱশ্যে এবাৰ ৰাখি পিন্ধাব নোৱাৰে অলপ ঘৰুৱা প্ৰব্লেম আছে খালি আমি এনেই আৰু লগ ধৰিবগৈ ইহঁতে সেইকাৰণে গৈ আছো আমি ৰাস্তাতে মিঠাই কিনি ল'ম পাপা আহিছিল পুরানা দিন সেটা মিঠাই কিনি লওঁ এখন হৈ গৈছে ফ্ৰেন্স সুইটছ এণ্ড বেকাৰী মিঠাই শেষে হৈ গৈছে আমাক লগাকেইটা নাই লৈ লৈছোঁ দেই ৰাখি চেলিব্ৰেট কৰিবলৈ কাৰণে গৈছোঁ আমি কি ল'লা কি লৈছা জানো বালা চকলেট আৰু মিঠাই